ছাত্ৰীসকল মই তোমালোকৰ সময়মতে ক্লাছটো দিব পৰা নাই তাৰ কাৰণে দুঃখিত তথাপিও মই আকৌ দুখনমান পেপাৰ দিবলৈ চেষ্টা কৰিছো হেতু হৈছে প্ৰি ফাইনেলত অহা 2019 ৰ প্ৰি ফাইনেলত অহা আৰু 2018 ৰ প্ৰি ফাইনেলত অহা এতিয়া দিছে 2.22 ওপৰত পৌনপনিক চিহ্ন হয়নে এটা পৰিমেয় সংখ্যা অখণ্ড সংখ্যা অপৰিমেয় সংখ্যা আৰু স্বাভাৱিক সংখ্যা এটো স্বাভাৱিকতে কি হ'ব পৰিমেয় সংখ্যা নহয় না পইণ্টটোৰ পাছত 2 কে ওলাই যাব গতিকে এটো হ'ব পৰিমেয় সংখ্যা আনসাৰটো হ'ব a তাৰ পিছত দিছে 2x² + 6x - 9 বহুপদটোৰ শূন্যবোৰৰ যোগফল হ'ব 9/2 আকৌ 9/2 এটো সকে কিবা এটা প্ৰিন্টিং মিস্টেক হ'ল হেদে দিলে +3 আৰু -3 ইয়াৰ আনসাৰ হ'ব কি আছিল -b/a নহনে -6/2 হ'ব গতিকে -3 হ'ব মই কিটা ক্যালকুলেশনটো কৰি দেখুৱা নাই কাৰণ এনেকুৱা ধৰণৰ অংক আমি বহুতবাৰ কৰিছো তাৰ পাছত 9x + 3y + 12 = 0 আৰু 18x + 6y + 7k = 0 সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিলে k ৰ মান হ'ব এটো অলপ বেলেগ ধৰণৰ কোৱেশ্চন আহিছে দিছেনে ইয়াত দিছে 7/24 24/7 24/14 48/7 গতিকে আমাৰ অসীম সংখ্যক সমাধান কেতিয়া থাকে আমাৰ a1/a2 = b1/b2 = c1/c2 হ'ব লাগিব নহয়নে সেই কাৰণে আমি একিটা কৰিলো a1 a2 b1 b2 c1 c2 আমি উলিয়াই ললো তাপা আমি এই ৰিলেচনটো পেলাই চোৱাৰ পাছত আমি দেখিলুগে যে ইয়াত c1/c2 ক্যালকুলেশনটো লাষ্টত কৰি c1/c2 = 12/7k আৰু b1/b2 = half আৰু a1/a2 = half গতিকে যেহেতু একেটা গুটিকেটা সমান সেইকাৰণে ইয়াৰ যিকোনো এটা লৈ আমি কৰিলো half = 12/7k ক্যালকুলেশন কৰিলো k = 24/7 পালো গতিকে ইয়াৰ ৰিজাল্টটো হ'ব c2 b2 24/7 মানে তোমালকে কোন অসুবিধা হৈছে তথাপি চাবা এনেকুৱা ধৰণৰ অংক আহিব পাৰে তাৰছত 4 নম্বৰটো দিছে ax² + bx + c = 0 a is not equal to 0 দ্বিঘাত সমীকৰণৰ মূল দুটা এটা আনটো প্ৰতিক্ৰম হলে c ৰ মান নিৰ্ণয় কৰা প্ৰতিক্ৰম মানে কি উলুটা 7 যদি হয় 7 ৰ প্ৰতিক্ৰম হ'ব 1/7 আৰু 1/7 বুলি যদি কয় তেতিয়ালে প্ৰতিক্ৰম হ'ব 7 তাৰ মানে হৰটো লবটো হৰ হয় এবোৰ একদম ক্লাস 6 ত পাই অহা কথা গতিকে মূল দুটা যদি প্ৰতিক্ৰম হয় এটা যদি আলফা হয় তেতিয়ালে নিশ্চয় আনটো 1/আলফা হ'ব ইয়াৰ অপোজিটটো হ'ব গতিকে আমাৰ কি কৈছে মূল দুটা এটা আনটো প্ৰতিক্ৰম হলে c ৰ মান উলিয়াবলৈ কৈছে গতিকে আমি c ৰ মান উলিয়াবলৈ আমি ৰিলেচনটোত গুছি যাম আলফা + 1/আলফা = -b/a আৰু আলফা * 1/আলফা = c/a আমি হেকিটা আগতে জানো গতিকে এটো 1/এটো লাষ্টটো তুমি কটাকটি কৰিলে আলফা * 1/আলফা যদি কটাকটি কৰো 1 থাকিব c/a হ'ব গতিকে a = c হ'ব গতিকে কি হ'ব c ৰ মানটো হ'ব a c নম্বৰটো মানে c2 তাৰ পিছত দিছে 5 টো দিছে -5 3 আৰু 9 - 3 বিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাংক হৈছে -7 - 3 2 0 আৰু 7 3 2 0 2 ইয়াত আমাৰ মধ্যবিন্দুৰ স্থানাংক কি আছিল আমাৰ যদি দুটা বিন্দু হয় এটা যদি x1 y1 আৰু আনটো যদি x2 y2 হয় তেতিয়ালে সেই বিন্দু দুটাৰ সংযোগী ৰেখাৰ মধ্যবিন্দুৰ স্থানাংক হ'ব x1 + x2 / 2 আৰু y1 + y2 / 2 ইয়াত হেকানে x1 = -5 আৰু x2 = 9 + 9 y1 = 3 আৰু y2 = -3 গতিকে আমাৰ সমীকৰণটো হ'ব x1 + x2 আৰু y1 + তো মানবিলাক বহাই দিলো গতিকে 4/2 0 20 হ'ল গতিকে আনসাৰটো b তোমালোকৰ কোৰ্সলৈকে 19 প্ৰি ফাইনেলৰ 19 পেপাৰখন ইমানলৈকে আহিছিলে মই গতিকে অংককেইটা কৰি দিলো এতিয়া প্ৰি ফাইনেল 2018 পেপাৰখন মই কৰিবলৈ যত্ন কৰো যদি গসাগু অফ 26 * 91 = 13 তেন্তে লসাগু অফ 26 * 91 কিমান হ'ব ইয়াত উত্তৰকেইটা দি দিছে আমি জানো যে লসাগু আৰু গসাগুৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফলৰ সমান ইয়াত যেটো গসাগু দি থৈছে আৰু সংখ্যা দুটা দি থৈছে গতিকে আমি সংখ্যা দুটাক পূৰণ কৰি গসাগুটোৱে হৰণ কৰি দিলে আমি লসাগুটো পাম আৰু মই হেতুৱে কৰিছো আৰু কৰি পেলাই পালো 182 তাৰ পাছত দিছে
a1x plus b1y plus c1 equal to 0 আৰু a2x plus b2y plus c2 equal to 0 ৰেখা দুডাল সমান্তৰাল হোৱাৰ শৰ্ত কি মোৰ অকমান থাকি গৈছে a1x plus b1y plus c1 equal to 0 আৰু a2x plus b2y plus c2 equal to 0 ৰেখা দুডাল সমান্তৰাল হোৱাৰ শৰ্ত হ'ল ইয়াত দি দিছে শৰ্তকিটা সমান্তৰাল হোৱাৰ শৰ্তকিটা আমাৰ কি আছিল সমান্তৰাল হলে সমাধান নাথাকে a1 by a2 equal to b1 by b2 is not equal to c1 by c2 গতিকে ইয়াৰ হেতু আনসাৰ c ৰে স্যাটিসফাই কৰিছে গতিকে আনসাৰটো হ'ব c c2 দে তাৰপিছত দিছে কি শৰ্তত দ্বিঘাত সমীকৰণ x² - 4x + b = 0 ৰ মূল দুটা বাস্তৱ আৰু সমান হ'ব ইয়াত শৰ্ত দি দিছে বাস্তৱ আৰু সমান কেতিয়া হয় জানানে বাস্তৱ আৰু সমান হ'বলে হলে b² - 4ac is equal to 0 হ'ব লাগিব গতিকে মই হেতু হেৰিয়াত কৰিলো b² - 4ac = 0 ইয়াত যেটো b = -4 গতিকে -4 হোল স্কয়াৰ -4 * 1 * p গতিকে আমি এটো কৰিলো ক্যালকুলেশন কৰি পালো p = 4 ইয়াত গতিকে c টোৱে আমাক এই কথাটো সিদ্ধান্তটো দিব গতিকে ইয়াৰ আনসাৰ হ'ব c তাৰপাছত ইউক্লিডীয় বিভাজন প্ৰমেয়িকাৰ মতে দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিব যাতে ইয়াত শর্তকিটা দি দিছে ইয়াত ইউক্লিডীয় প্ৰমেয়িকাৰ শর্তকিটা কি হ'ব a = bq + r যত r এই 3c নম্বৰ ৰিলেশনটো স্যাটিসফাইড কৰিব গতিকে তোমালোকে যত্ন কৰিবাচোন মই 19ৰ এছএছএলসি পেপাৰখনো তোমালোকক লাগে যদি আজি দিবলৈ চেষ্টা কৰিম তোমালোকে কমেন্টত জনাবা লাগিব না লাগিব তোমালোকে পঢ়িব পাৰিবানে নোৱাৰা সময় হ'বনে নাই মোক জনাবা